নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰতিদিনৰ নিচিনা আজিও এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। 1 জুলাইৰ পৰা সলনি হ'ব অসমত কেইবাটাও নিয়ম আৰু মাজত মাত্ৰ কেইটামান দিন বাকী। গতিকে সকলোৱে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অতি মনোযোগেৰে চাই থাকিব। এই মুহূৰ্তত জনাইছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে এটা ডাঙৰ খবৰ। কৰ্মচাৰীৰ ওপৰত পৰিব মাদমাৰ চৰকাৰৰ। 1 জুলাইৰ পৰা বৃদ্ধি হ'ব কৰ্মৰ সময়, হ্ৰাস পাব দৰমহা। এই মুহূৰ্তত জনাইছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে এটা ডাঙৰ খবৰ। অহা মাহৰ পৰা অৰ্থাৎ 1 জুলাইৰ পৰা নতুন মজুৰি কোড কাৰ্যকৰী কৰাৰ প্ৰস্তুতি চলাইছে অসম চৰকাৰে। কৈছে 1 জুলাইৰ পৰা মজুৰিৰ কোড সলনি হোৱাৰ ফলত ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীসকলৰ ওপৰত সৰ্বাধিক প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। ইফালে নতুন মজুৰিৰ কোড কাৰ্যকৰী হোৱাৰ পিছত কৰ্মচাৰীৰ ইন হেণ্ড দৰমহা হ্ৰাস পাব। অৱশ্যে কৰ্মচাৰীসকলৰ অৱসৰৰ সুবিধা বাঢ়িব আৰু নতুন শ্ৰম কোড কাৰ্যকৰী হোৱাৰ লগে লগে কৰ্মচাৰীৰ সুবিধা আৰু অসুবিধা দুয়োটাই হ'ব। উল্লেখযোগ্য যে এজন কৰ্মচাৰীৰ চিচিটিত বেচিক দৰমহা SRA, PF আৰু গ্ৰেচুইটিৰ দৰে অৱসৰৰ সুবিধা আৰু অন্যান্য বাৰ্তা থাকে। ইফালে নতুন মজুৰি কোড কাৰ্যকৰী হ'লে কৰ্মচাৰীসকলৰ বেচিক দৰমহা CTCৰ 50% হ'ব আৰু বৰ্তমানৰ গাঁথনিত বেচিক দৰমহা কৰ্মচাৰীৰ দৰমহাৰ পৰা 30ৰ পৰা 40% ভিতৰত থাকে আৰু ইয়াৰ বাহিৰেও আছে পেঞ্চন বাৰ্তা, SRA, PF আদি। ইয়াৰ ভিত্তিতে কৰ্মচাৰীৰ দৰমহাৰ পৰা PF কৰ্তন কৰা হয়। কিন্তু এতিয়া নতুন গাঁথনি অনুসৰি মূল দৰমহা CTCৰ 50% হ'ব লাগে আৰু ইয়াৰ অধ্যক্ষ প্ৰভাৱ কৰ্মচাৰী PF আৰু গ্ৰেটুইটিত পৰিব। ইয়াৰ বাহিৰেও নতুন মজুৰি কোডৰ অধীনত সপ্তাহত 48 ঘণ্টা কাম কৰাটো বাধ্যতামূলক হ'ব। যদি আপুনি প্ৰতিদিনে 12 ঘণ্টা কাম কৰে তেন্তে প্ৰতিটোৱে আপোনাক 3 সপ্তাহৰ ছুটি দিয়াৰ ব্যৱস্থা আছে। ইফালে বৰ্তমান এজন কৰ্মচাৰী CTC 50,000 হয় তেন্তে এতিয়া তেওঁৰ বেচিক দৰমহা হ'ব 15,000 টকা আৰু এই অনুযায়ী আপোনাৰ PF মাহে 1800 টকাকৈ হয়। বেচিকৰ 12%, কিন্তু নিয়ম অনুসৰি 50,000ৰ CCTত আপোনাৰ বেচিক 15,000ৰ পৰা 25,000 টকালৈকে বৃদ্ধি হ'ব আৰু ইয়াৰ ওপৰত আপোনাৰ PF 12%ৰ পৰা বৃদ্ধি পাই 3,000 টকালৈকে বৃদ্ধি পাব। অৰ্থাৎ আপুনি এতিয়া পূৰ্বতকৈ মাহে 12,000 টকাকৈ কম পাব। ইফালে মূল দৰমহাৰ বৃদ্ধিৰ প্ৰভাৱ আপোনাৰ PF আৰু গ্ৰেচুইটি দুয়োটাতে পৰিব আৰু এই দুয়োটাৰে বৰঙণি বৃদ্ধি কৰিলে ট্ৰেক হোম দৰমহা হ্ৰাস পাব, কিন্তু অৱসৰৰ সময়ত কৰ্মচাৰীয়ে অধিক ধন লাভ কৰিব বুলি জনাইছে।